আজি বহুত দিনৰ মূৰত ফেঞ্চি বজাৰত সোমালোঁ তাকে ভাবিছোঁ বজাৰখন অকণমান ভালকৈ চাই লওঁ আৰু কাপোৰৰ দাম চামবিলাক সুধি যদি পাৰি অকণমান কাপোৰ চাপোৰ লওঁ কাৰণ গুৱাহাটী অহাই নহয় যা হওক বজাৰত সোমাই যি বস্তুবিলাকৰ দামবিলাক যিখিনি কিনিলোঁ একদম মানে আচৰিত ষ্ট'ৰত আমি ইমান দাম দি কিনো একেই কাপোৰ একেই কথা আৰু ইয়াত ইমান কম ভাল লাগিলে বজাৰ কৰিলোঁ যথেষ্ট বজাৰ কৰিলোঁ তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ প্ৰায়খিনি কাপোৰে চাওক 400 টকা এতিয়া 400 টকাই আপুনি এইটো ইমান ধুনীয়া ষ্ট'ৰত হয়তো আপুনি 1000 টকা কথাই নাই প্ৰত্যেকটো কাপোৰৰ দাম ইয়াত 100 টকাত বিকি আছে স্পৰ্টিং খুব ধুনীয়া ধুনীয়া স্পৰ্টিং চাউণ্ডটো মানে বেছি ইয়াত হুলস্থুল হৈছে মই বজাৰতে আছোঁ যিহেতুকে এইবিলাক জেকেট 500 টকা এইবিলাক 500 টকা ইয়াত দোকান আপুনি যদি ষ্ট'ৰত যায় 1000-1500 টকাৰ ইয়াত ক'ব কথাই নাই তাৰ তলত কেতিয়াও নিদিয়ে ইমান ৰেটবিলাক ইমান কম একচুৱেলি বজাৰ কৰিলোঁ সেইটো কাৰণে ভিডিঅ'টো বনালোঁ মই বজাৰো কৰোঁ ভিডিঅ'টো বনাওঁ ৰাইজকো দেখুৱাওঁ মই বহুত দিন অহা নাছিলোঁ বজাৰো কৰা নাছিলোঁ আজি বজাৰো কৰিলোঁ আৰু দুটা কামেই কৰিলোঁ আৰু যা হওক চব বস্তুৱেই কাপোৰৰে ইয়াত দামবিলাক বহুত ডিফাৰেঞ্চ পালোঁ কাপোৰৰ দোকানীবিলাকে বেয়া নাপালে হয় আৰু কোনো যাব গুৱাহাটীৰ পৰা এটা কাপোৰ আনিবৰ কাৰণে কেতিয়াও নাযায় এইবিলাক গৰম ছোৱালী কাপোৰ 100 rupees ইয়াতে 300 টকাৰ তলত খাই নাহে যা হওক মই বেয়া পাব নালাগে মই এনেই ভিডিঅ'টো বনালোঁ দাম দৰৰ কথা নাই মোৰনো দোকানো নাই কিন্তু এনেই এটা এইবিলাক কেনেকৈ ভাই মানে ডিফাৰেণ্ট এটা দেখুৱাইছোঁ এইবিলাক ইমান ধুনীয়া স্পৰ্টিং চাওক স্পৰ্টিং জেকেট জেকেট এইবিলাক একদম ধুনীয়া বহুত ধুনীয়া কোৱালিটি এইবিলাক কেনেকৈ এইবিলাক মানে ষ্ট'ৰত যদি পেকেটত ভৰাই থয় মানে যি দাম কয় আমি মানে নহয় বুলি ক'ব নোৱাৰোঁ মানে ধুনীয়া কোৱালিটি বহুত ভাল 500টো তলত নিদিয়ে সিহঁতৰ ফিক্স সিহঁতৰ মানে কিবা দোকানৰ পৰা কিবা এটা কিবা হাজিৰা ছিষ্টেমত আহে নেকি এনেকুৱা নাজানো সিহঁতে কয় আৰু 150 টকা এইবিলাক সৰু সৰু ল'ৰা ছোৱালী আমিতো ইয়াতে 500-600 এনেকৈ এইবিলাক কিনিব লগা হয় যা হওক মোৰ ভাল লাগিলে বনালোঁ কাপোৰ একচুৱেলি ফেঞ্চি বজাৰ বুলি ক'লেতো চবেই জানে আৰু গুৱাহাটীৰ ফেঞ্চি বজাৰ বুলি ক'লে কাপোৰ সস্তা এইবিলাক 150 টকা ইমান ধুনীয়া স্পৰ্টিং নহয় 150 টকা আৰু লাষ্ট আমাৰ এটা জমনি কৰিলোঁ একচুৱেলি মই এওঁলোকক হাঁহা নাই হাঁহিবৰ কাৰণে কোৱা নাই মই এনেই ভিডিঅ'টো বনালোঁ তেওঁলোকেও গম পাইছে তেওঁলোকে উঠিব পৰা নাই অট'মেটিক চিৰিত কেনেকৈ উঠি যাব চাই আছে ৰখি আছে উঠিব পৰা নাই তাৰপিছত আমি যেতিয়া আহিছোঁ এওঁলোকে হাঁহিছে চাওক তেওঁলোকে ৰখিয়েই আছে তেওঁলোকে লাষ্টত চাওক এওঁলোকে নোৱাৰিলে আমি ছাইড হৈ গুচি আহিছোঁ এওঁলোকে হাঁহিছে বাৰু আমি এওঁলোকক হাঁহা নাই এনেই জাষ্ট তেওঁলোকেও গম পাইছে যে তেওঁলোকেও এইটো কাৰণে মই ভিডিঅ' কৰিছোঁ অট'মেটিক চিৰি হয়তো আমাৰো এদিন হ'লহেঁতেন ক'ৰবাত বেলেগ জেগাত গ'লে বা আমিও নাজানিলে প্ৰথম দিনাখন আহিলে দেখিলে অলপ কিবা বেলেগ নিচিনা লাগে গৈ থাকিব ভৰিখন ক'ত দিম কেনেকৈ কৰিম এনেকুৱা নিচিনা হৈ যায় চবৰে হয়তো যাওক কিন্তু ককা এক্সপাৰ্ট আছে এই আইতাক ঠেলি হেঁচি উঠাই দিছে দেখিছে নাই ককা কিন্তু এক্সপাৰ্ট তেওঁ একদম আইতাই মেখেলা চেখেলা কুচাই লৈছে আৰু একদম উঠি ককাই যি দম দিলে উঠি যাওঁ বাছ এতিয়া কিন্তু ককাই ছাতি তাতি লৈ বাছ কিন্তু একদম উঠি ল'লে দেখিছে যা হওক বেয়া নাপাব ধন্যবাদ।